চোন ৰাতি কিবা এটা বনাবলৈ লৈছোঁ, তাকে আপোনালোকক দেখাওঁ কিনো বনাই খাওঁ ৰাতি সাঁজটো। লৈছোঁ 3টা। এয়া মই এনেকৈ ভালদৰে জিকাটো গুচাই ল'লোঁ। এতিয়া মই ইয়াক পিচ পিচ কৰিম, লগত পিঁয়াজ দুটা, ভাতকেৰেলা এটা আৰু আলুগুটি দুটা দিছোঁ দেই। যিহেতু বনাব লৈছোঁ মই এতিয়া চিলি ফিছ, মাছটো সৰু সৰু পিচ বনাই লৈছোঁ। আজি চিলি ফিছৰ খানা এটা বনাওঁচোন বুলি লৈছোঁ। চিলি ফিছ বুলি কয় এইটো জেনেৰেলি। ইয়াৰ হিচাপত নিমখ দিছোঁ, নিজৰ হিচাপত। বেছি পৰিমাণ নহয়, নিজৰ হিচাপত নিমখটো দিব দিছোঁ ভালকৈ মেৰিনেট কৰিবৰ কাৰণে। লগত জিৰা অকণমান দিছোঁ। মাছটো ভালদৰে মঠিব ৰাখিব লাগিবতো চিলি ফিছৰ কাৰণে। অকণমান গৰম মছলা দি দিছোঁ, নিজৰ হিচাপত দিব। ইয়াক ভালদৰে মঠি পিনে ৰাখিব লাগিব। লগত অকণমান টমেটো চচ মঠিবৰ কাৰণে দিয়া হৈছে। ভালদৰে মঠিব লাগিব, মাছটো সম্পূৰ্ণ মেৰিনেট কৰি ৰাখিব লাগিব। যিমানে ধুনীয়াকৈ মঠিব সিমানে খাই মজা লাগিব। মই তেল দিলোঁ নিজৰ হিচাপত। চিলি ফিছৰ কাৰণে ফাৰ্ষ্ট টাইম মই আলুটো ফ্ৰাই কৰি ল'ব লাগিব। আলু দিছোঁ, ভাতকেৰেলা এটা ফ্ৰাই কৰিলে ভাল হয়। ভাতকেৰেলা এটা আৰু জিকাটো ফ্ৰাই নকৰোঁ। জিকাটো ফ্ৰাই কৰিলে জিকাটো পাতলাকৈ ফ্ৰাই কৰি ল'ব লাগে, ফ্ৰাই কৰিলে ভাল লাগিব খাই। জিকা দুটা দিছিলোঁ, তেনেদৰে ইয়াক ফ্ৰাই কৰি লওঁ। যিহেতু মই চিলি ফিছ বনাম ন, সেইকাৰণে অলপ ফ্ৰাই কৰি লৈছোঁ পাতলা পৰিমাণত। আহি গৈছে আলু আৰু ভাতকেৰেলা আৰু ইষ্টৰবিলাকত দিছিলোঁ, যিটো মই হাফ ফ্ৰাই কৰিম। এতিয়া মোৰ কালাৰটো আহি গৈছে, আলুবিলাকৰ কালাৰ আহিছে, ভাতকেৰেলা কালাৰ আহিছে। সেইকেইটা মই নমাই এতিয়া মই মঠি থৈ দিয়া মাছটো দি আছোঁ এপিচ এপিচকৈ ভাত। যিহেতু মই মাছটো চিলি ফিছৰ কাৰণে মই আনিছোঁ কাটি কৰি, বাহু মাছ হয়, সৰু সৰু পিচ বনাইছোঁ। এনেকৈ মাছটো লালকৈ ফ্ৰাই কৰি এফাল এফালকৈ লৈ ল'ব লাগে, তেতিয়া খাই বৰ মজা লাগে। এইটো মই ফ্ৰাই কৰিবৰ কাৰণে লৈছোঁ তেলৰ লগত, আৰু এইটো এনেকৈ এফাল এফালকৈ ৰাখি লৈছোঁ। চিলি ফিছ বনাম, মাছটো অলপ লাল কৰি ফ্ৰাই কৰিছোঁ। অকণমান জ্বলা লেখীয়া হ'লে ভাল লাগে খাই, মানে গ্ৰেভিত যাবতো। এনেকৈ মই মাছটো ফ্ৰাই কৰিছোঁ অলপ ৰঙাকৈ। ফ্ৰাই হৈ গ'ল, ধুনীয়া টাইট হৈছে মাছবিলাক, পিচবিলাক। এতিয়া মই বাচি থকা তেলখিনিতে এই কাটি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ, লগত জলকীয়া এটা দি দিছোঁ। যিহেতু মই চিলি ফিছ বনাইছোঁ, বিলাহী 3টা কাটি লৈছোঁ, কটা বিলাহীখিনি এড কৰি দিছোঁ ভজা পিঁয়াজৰ লগত। এতিয়া মই ইয়াতে অলপ নিজৰ হিচাপত নিমখ দিছোঁ, যিহেতু মাছটো গ্ৰেভি হ'ব। বিলাহী ফ্ৰাই হৈ আছে, তাতে নিজৰ হিচাপত অলপ হালধি দি দিছোঁ, ৰং গুড়া, বৰ বেছি নহয়। বেলেগ ধৰণৰ মছলা দিয়া নহয় আজি চিলি ফিছত, নৰ্মেলি বনাইছোঁ। বিলাহীটো মোৰ কমপ্লিট সিজি গৈছে। এতিয়া মই ইয়াতে অলপ গুড় ৰাখিছোঁ, কাটি থোৱা গুড় অলপ এড কৰি দিছোঁ লগতে। এনেকুৱা লেতেৰা হ'ব, মানে লেজুৱাতে হ'ব লাগে। এতিয়া মই ইয়াতে এই ফ্ৰাই কৰি থৈ দিয়া চব্জিখিনি দি দিয়া হ'ব। এয়া মোৰ ধুনীয়াছে গলি আছে, মোটামুটি ভাতকেৰেলা সিজি গৈছে, আলুও সিজি গৈছে। এতিয়া মই ইয়াতে ভালদৰে মই দালি দি দিলোঁ। দালিখিনি মই কুকাৰত চিটি মাৰি থৈ দিয়া আছিলে, তাক মই এড কৰি দিছোঁ লগত। এতিয়া 15-20 মিনিট মই উতলাম, তাৰপিছত মই মাছটো এড কৰিম। ধুনীয়া আছে, কালাৰটো আহি গৈছে, আলু সিজি গ'ল, ভাতকেৰেলাও সিজি গৈছে। এতিয়া মই ইয়াতে কাটিং কৰি থৈ দিয়া পিঁয়াজখিনি দি দিছোঁ। কাটিং কৰা পিঁয়াজখিনি দিছোঁ, কাটিং কৰা পিঁয়াজখিনি দি দিয়া হৈছে ইয়াতে। এনেকৈ পিঁয়াজবিলাক খাই বৰ মজা লাগে মোৰ। পিঁয়াজটো সিজিবৰ কাৰণে 10 মিনিট ওপৰত লগাই দিছোঁ। আছে ইয়াতে মই পিচি থৈ দিয়া আদা ৰচুনৰ পেষ্টটো দি দিয়া হৈছে। এতিয়া মই ইয়াত
এই ফ্ৰাই কৰা মাছটো দি দিম। এতিয়া মই কাটি থৈ দিয়া ধনিয়াখিনিও দি পিনে 10 মিনিটমান ভাপৰটো দি ৰাখি থৈ দিম। এতিয়া দি ভাপৰটো লগাই একদম গেছটো কম পৰিমাণে দি একদম কম পৰিমাণে দি পিনে খাই যাব। মজা লাগিছে খাই। নেক্সট টাইম লগ পাম আকৌ ভালদৰে বনালোঁ আৰু সৰুভাগে, যিহেতু মই খাই ভাল পাওঁ, দেখাই ভাল পাওঁ বুলি কৈছিলোঁ যে, সেয়া আজি দেওবাৰ বুলি অকণমান আকৌ ৰাতি খানাটো খাবলৈ বনাইছোঁ আৰু। খাই চাব কি মজা লাগে বস্তুটো। মস্ত কৈছোঁ নহয়, হোটেলটো পাতে নাপায় এনেকৈ বনাই খাবলৈ। অ'কে, লাইক এটা দিব দেই।